নমস্কাৰ sanjibchakravarty ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি ভাৰতীয় সংবিধান আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত মুঠ 40টা প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল ভাৰতীয় সংবিধানে কি নাগৰিকত্বৰ অধিকাৰ দিছে? উত্তৰ একক নাগৰিকত্ব। পিছৰ প্ৰশ্নটো লৈছো সংবিধানৰ কোন অনুচ্ছেদত সংস্কৃতি আৰু শিক্ষাৰ অধিকাৰ দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ল 29 আৰু 30 নং অনুচ্ছেদত। কুৱেশ্যন নম্বৰ 3 নাগৰিকৰ মৌলিক অধিকাৰবোৰ ক'ত উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ল সংবিধানৰ 3য় অংশত। কুৱেশ্যন নম্বৰ 4 জৰুৰীকালীন অৱস্থাত নাগৰিকৰ মৌলিক অধিকাৰ বাতিল কৰিব পাৰেনে? ইয়াৰ উত্তৰ হ'ল পাৰে। কুৱেশ্যন নম্বৰ 5 নাগৰিকৰ মৌলিক অধিকাৰ বাতিলৰ নিৰ্দেশ কোনে দিব পাৰে? উত্তৰ নাগৰিকৰ মৌলিক অধিকাৰ বাতিলৰ নিৰ্দেশ সদনৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰপতিয়ে দিব পাৰে। কুৱেশ্যন নম্বৰ 6 মৌলিক অধিকাৰ খৰ্বৰ যিকোনো গোচৰ ক'ত তৰিব পাৰি? ইয়াৰ উত্তৰ হ'ল মৌলিক অধিকাৰ খৰ্বৰ যিকোনো গোচৰ উচ্চ বা উচ্চতম ন্যায়ালয়ত তৰিব পাৰি। কুৱেশ্যন নম্বৰ 7 ভাৰতীয় সংবিধানে কিহৰ ভিত্তিত সংখ্যালঘু বিচাৰ কৰে? ইয়াৰ উত্তৰ হ'ল ভাৰতীয় সংবিধানে ধৰ্মৰ ভিত্তিত সংখ্যালঘু বিচাৰ কৰে। কুৱেশ্যন নম্বৰ 8 কি কাৰণত ভাৰতীয়ক মৌলিক অধিকাৰ দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ল ব্যক্তিগত স্বাধীনতা সুৰক্ষাৰ বাবে। কুৱেশ্যন নম্বৰ 9 কোনটো অধিকাৰ ভাৰতত থকা ভাৰতীয় নাগৰিক আৰু বিদেশী উভয়ে ভোগ কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ল ধৰ্মীয় অধিকাৰ। কুৱেশ্যন নম্বৰ 10 ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? ইয়াৰ উত্তৰ হ'ল 11টা। কুৱেশ্যন নম্বৰ 11 নাগৰিকৰ মৌলিক কৰ্তব্য ক'ত সন্নিৱিষ্ট আছে? ইয়াৰ উত্তৰ হ'ল 42তম সংশোধনীত। কুৱেশ্যন নম্বৰ 12 কোনো কাৰখানা বা খনিত কাম কৰাৰ ন্যূনতম বয়স কিমান? ইয়াৰ উত্তৰ হ'ল 14 বছৰ। কুৱেশ্যন নম্বৰ 13 নাগৰিকত্ব দিয়া আৰু বাতিল কৰাৰ বিষয়ে ক'ত উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ল নাগৰিকত্ব আইন 1955 অৰ্থাৎ নাগৰিকত্ব দিয়া আৰু বাতিল কৰাৰ বিষয়ে নাগৰিকত্ব আইন 1955ত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 14 ডক্টৰ আম্বেদকাৰে কোনটো মৌলিক অধিকাৰক হাৰ্ট এণ্ড সোল বুলি অভিহিত কৰিছিল? উত্তৰ সাংবিধানিক অধিকাৰক। কুৱেশ্যন নম্বৰ 15 সংবিধানে মৌলিক অধিকাৰ ৰক্ষাৰ দায়িত্ব কাক দিছে? ইয়াৰ উত্তৰ হ'ল উচ্চতম ন্যায়ালয়ক। কুৱেশ্যন নম্বৰ 16 নাগৰিকৰ মৌলিক অধিকাৰত যুক্তিসংগত বাধা আৰোপৰ বাবে তলৰ কোনটো কৰ্তৃপক্ষক সংবিধানে কৰ্তৃত্ব প্ৰদান কৰিছে? ইয়াৰ উত্তৰ হ'ল সংসদক। কুৱেশ্যন নম্বৰ 17 সংবিধানৰ কোন অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আছে? ইয়াৰ উত্তৰ হ'ল সংবিধানৰ 4ৰ্থ অংশত। কুৱেশ্যন নম্বৰ 18 নিৰ্দেশক নীতি প্ৰয়োগ কেতিয়া নিৰ্ভৰ কৰে? ইয়াৰ উত্তৰ হ'ল চৰকাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত। কুৱেশ্যন নম্বৰ 19 নেহৰু প্ৰতিবেদন কিমান চনত প্ৰস্তুত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1928 চনত। কুৱেশ্যন নম্বৰ 20 বৰ্তমান লোকসভাৰ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ল 545 জন। কুৱেশ্যন নম্বৰ 21 লোকসভাৰ সদস্যৰ ন্যূনতম বয়স কিমান? ইয়াৰ উত্তৰ হ'ল 25 বছৰ। কুৱেশ্যন নম্বৰ 22 ভাৰতীয় সংসদৰ কোনটো সদন জনপ্ৰিয়? ইয়াৰ উত্তৰ হ'ল লোকসভা। ভাৰতীয় সংসদত দুই ধৰণৰ সদন আছে। ইয়াৰে উচ্চ সদনক ৰাজ্যসভা আৰু নিম্ন সদনক লোকসভা বুলি কোৱা হয়। তাৰ ভিতৰত লোকসভা হ'ল অধিক জনপ্ৰিয়। কুৱেশ্যন নম্বৰ 23 ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন কৰে? ইয়াৰ উত্তৰ হ'ল
12 জন সদস্যক। কুৱেশ্যন নম্বৰ 24 ৰাজ্যসভাত অসমৰ সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হ'ল 7 জন। কুৱেশ্যন নম্বৰ 25 লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? উত্তৰ লোকসভাত অসমৰ সদস্য সংখ্যা হ'ল 14 জন। কুৱেশ্যন নম্বৰ 26 ৰাজ্যিক দ্বিসদনীয় বিধানমণ্ডলত উচ্চ সদনক কি বুলি কোৱা হয়? উত্তৰ ৰাজ্যিক দ্বিসদনীয় বিধানমণ্ডলত উচ্চ সদনক বিধান পৰিষদ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 27 বিধান পৰিষদ গঠন প্ৰক্ৰিয়া ক'ত উল্লেখ আছে? ইয়াৰ উত্তৰ হ'ল 171 নং অনুচ্ছেদত। কুৱেশ্যন নম্বৰ 28 বিধান পৰিষদৰ সদস্যৰ ন্যূনতম বয়স কিমান? ইয়াৰ উত্তৰ হ'ল 30 বছৰ। কুৱেশ্যন নম্বৰ 29 বিধানসভাৰ উচ্চতম আৰু নিম্নতম সদস্য সংখ্যা কিমান? উত্তৰ বিধানসভাৰ উচ্চতম সদস্য সংখ্যা হ'ল 500 জন আৰু নিম্নতম সদস্য সংখ্যা হ'ল 60 জন। কুৱেশ্যন নম্বৰ 30 ৰাষ্ট্ৰপতিক দেশৰ মুৰব্বী হিচাপে কোন অনুচ্ছেদত উল্লেখ আছে? উত্তৰ ৰাষ্ট্ৰপতিক দেশৰ মুৰব্বী হিচাপে 52 নং অনুচ্ছেদত উল্লেখ আছে। কুৱেশ্যন নম্বৰ 31 সংসদৰ কিমান শতাংশ সদস্যৰ সমৰ্থনত ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ল 2/3 সদস্যৰ সমৰ্থনত। কুৱেশ্যন নম্বৰ 32 ৰাষ্ট্ৰপতিয়ে কেই প্ৰকাৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ল 3 প্ৰকাৰৰ। কুৱেশ্যন নম্বৰ 33 কোনো ৰাজ্যত সাংবিধানিক অচলাৱস্থা হ'লে ৰাষ্ট্ৰপতিয়ে কোন অনুচ্ছেদ মতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ল 356 নং অনুচ্ছেদ মতে। কুৱেশ্যন নম্বৰ 34 কোন অনুচ্ছেদ মতে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি? উত্তৰ 352 নং অনুচ্ছেদ মতে। কুৱেশ্যন নম্বৰ 35 কোন অনুচ্ছেদ মতে বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ল 360 নং অনুচ্ছেদ মতে। প্ৰশ্ন নং 32ত আমি পাই আহিছোঁ যে ৰাষ্ট্ৰপতিয়ে 3 প্ৰকাৰৰ জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। তাৰ ভিতৰত 356 নং অনুচ্ছেদ মতে কোনো ৰাজ্যত সাংবিধানিক অচলাৱস্থা সৃষ্টি হ'লে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। 352 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে আৰু 360 নং অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। গতিকে এই 3টা প্ৰশ্ন ভালদৰে মনত ৰাখি থোৱাটো ভাল হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোন অনুচ্ছেদ মতে এজন উপৰাষ্ট্ৰপতি থাকিব লাগে? ইয়াৰ উত্তৰ হ'ল 63 নং অনুচ্ছেদ মতে। কুৱেশ্যন নম্বৰ 37 উপৰাষ্ট্ৰপতিৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ উত্তৰ হ'ল 35 বছৰ। কুৱেশ্যন নম্বৰ 38 কোন অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে? ইয়াৰ উত্তৰ হ'ল 75 নং অনুচ্ছেদ মতে। কুৱেশ্যন নম্বৰ 39 মন্ত্ৰী পৰিষদত পদমৰ্যাদা অনুসৰি কেই প্ৰকাৰৰ মন্ত্ৰী থাকে? ইয়াৰ উত্তৰ হ'ল 3 প্ৰকাৰৰ। কুৱেশ্যন নম্বৰ 40 উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? উত্তৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।